আজি মাতৃ দিৱস দেশজুৰি অব্যাহত লকডাউনৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন মাতৃ দিৱস। লাংচমাপী উন্নয়ন খণ্ডৰ অধীনৰ এটা 4 বছৰীয়া চেল কালভাৰ্ট আধাৰশিলাৰ ফলক লৈ অৰ্থ সমাপ্তি হৈ পৰি আছে। গাঁৱৰ ৰাইজে নিজা বৰঙণি তথা শ্ৰমদান কৰি বাঁহেৰে সজালে দলং। চকুমুটা পুলিৰ ভাও পৰিষদ চৰকাৰ তথা জনপ্ৰতিনিধি। কেএছআই হামৰেণ আঞ্চলিক কমিটিৰ কৰ্মকৰ্তাসকলে ৰংবান্ধু লাংচুন আদি এলেকা পৰিভ্ৰমণ কৰি পোষ্ট ল'লে ৰাইজৰ অৱস্থা। আগতীয়া বাৰিষাৰ কেইবাজাক বৰষুণত বিৱৰণ পথ অতিক্ৰমী উপস্থিত ছাত্ৰ সংগঠন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আজি বিশ্ব মাতৃ দিৱস। বিশ্বজুৰি কৰোণা ত্ৰাসৰ বাবে বহু ভাল কথাবোৰ পাহৰিব খুজিলেও মাতৃ দিৱস পালন কৰিবলৈ পহৰা নাই। চেগা চুৰুকাকৈ হ'লেও মনত পেলাইছে যে আজি সন্তান আৰু মাতৃৰ মাজত আৱেগিক সম্বন্ধক চিৰস্মৰণীয় কৰি তোলে বিশেষভাৱে দেশবাসীয়ে উদযাপিত এই মাতৃ দিৱসে। আজি বিশ্বৰ মাতৃ দিৱস। বিশ্বজুৰি কৰোণা ত্ৰাসৰ বাবে বহু ভাল কথাবোৰ পাহৰিব খুজিলেও মাতৃ দিৱস পালন কৰিবলৈ পহৰা নাই। চেগা চুৰুকাকৈ হ'লেও মনত পেলাইছে যে আজি সন্তান আৰু মাতৃৰ মাজত আৱেগিক সম্বন্ধ চিৰস্মৰণীয় কৰি তোলে বিশেষভাৱে দেশবাসীয়ে উদযাপিত এই মাতৃ দিৱসে। ভাৰতত প্ৰত্যেকবাৰে মে' মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোতে পালন কৰে মাতৃ দিৱস। কিন্তু এইবাৰ মহামাৰী কৰোণাই সমগ্ৰ দেশক গ্ৰাস কৰাত ইমান তাৎপৰ্যপূৰ্ণ বিষয় এটাকো যেন গুৰুত্ব দিবলৈ বৰ বিশেষ আখৰি উলিয়াব পৰা নাই। মাতৃ দিৱস হিচাপে আনুষ্ঠানিক উদযাপন নকৰিলেও শিশু মাতৃৰ সম্পৰ্ক সদায় চিৰস্মৰণীয়। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত লকডাউনৰ মাজতেও অনুষ্টুপীয়াকৈ এইদৰে উদযাপন কৰে এই দিৱস। সন্তানৰ বাবে মাতৃ শিক্ষাৰ জীৱনৰ প্ৰথম শিক্ষা গুৰু। মাতৃৰ বাবে সন্তান হৈছে জীয়াই থকাৰ মূল সেতু। আজি এই মহান দিনত সকলো মাতৃকে কাঠ নিজৰ গোষ্ঠীৰ পৰা জনালোঁ হিয়া ভৰা অভিনন্দন। বিজেপিৰ শ্লোগান আছিল সবকা সাথ সবকা বিকাশ। এই মূল মন্ত্ৰৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শাসনৰ বাগজৰি তুলি লোৱা বিজেপি চৰকাৰে ভিতৰুৱা গ্ৰামাঞ্চলৰ সহজ সৰল ৰাইজক আজিৰ তাৰিখত কি দিলে নতুবা কিমান আভুৱা ভাৰিলে জানিবলৈ চাওঁহক আমাৰ এই প্ৰতিবেদন। এই দৃশ্যলৈ ভালকৈ মন কৰক। আপোনালোকক নকলেও হ'ব যে পুৰুষ মহিলা আটাই মিলি মাটি কঢ়িয়াইছে পথৰ খালবোৰ পূৰা কৰিছে। চেল কালভাৰ্টৰ ওপৰত বাঁহেৰে সাজিছে দলং আৰু ভালকৈ মন কৰক এয়া হৈছে আধাৰশিলা। বিজেপিৰ বিকাশ সবকা সাথ শ্লোগানৰ সাৰ্থক দৃষ্টান্ত। ইএম তৰেন্দ্ৰ ব্ৰহ্ম লাংহীন ভিডিচি অধ্যক্ষ কাঞ্চাই বসুমতাৰীৰ উপস্থিতিত CM তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰিলে 2018 চনৰ জানুৱাৰী মাহতে MGNৰেগাৰ অধীনত চেল কালভাৰ্ট নিৰ্মাণৰ। আধাৰশিলা CM ৰংহাঙৰ শুভ হাতেৰে উদ্বোধন কৰাৰ লগে লগে উপস্থিত দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজে হাত চাপৰি বজাই নিশ্চয় অভিনন্দন জনালে ইমান এটা ভাল কাম হৈ উঠিব বুলি। যি বৃহত্তৰ জাইপং ৰাইজৰ সপোন আছিল। জাইপঙৰ ফুৰে তেৰাং গাঁৱৰ সমীপত সজা এই চেল কালভাৰ্টটোৱে গণেশপুৰ আৰু জাইপং অঞ্চলৰ প্ৰধান সংযোগী পথৰ কালভাৰ্ট হ'লহেঁতেন। এতিয়া চূড়ান্ত প্ৰশাসনলৈ পৰিণত এই কালভাৰ্টৰ ওপৰত এইদৰে বাঁহেৰে দলং সাজি অহা আগন্তুক ভৰ বাৰিষা কালত অহা যোৱা কৰা কামটো হ'ব অতিকৈ বিপদজনক। চৰকাৰৰ সকলো আঁচনি তথা সা সুবিধাৰ পৰা বঞ্চিত এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিনীয়া লকডাউনতো চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই। উল্লেখযোগ্য যে কৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন চলি থাকিলেও ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পথ মাথাউৰি আদি নিৰ্মাণ কাৰ্য চলোৱাৰ কথা ঘোষণা কৰিছে।
তেনেস্থলত অঞ্চলটোৰ ৰাইজৰ প্ৰশ্ন এই কালভাৰ্টিত নিৰ্মাণৰ দায়িত্বত ঠিকাদাৰ ৰঞ্জন তেৰণ, সুন্দৰ সিং ৰংখাং আৰু বাবুল বসুমতাৰীয়ে নিৰ্মাণ পূৰ্ণ কৰাৰ কাম হাতত ল'বনে? কি ব্যৱস্থা ল'ব কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে? Lapulo nilitum labangso dolong pen ajoini nilitum soksang kijor stami laso dolong pen penang an ador kijum lapson de pari tu atum stami kiri sunginang lo lapen school high school ni tumlong do English high school budu labangso tisar atum pen cenglok lochalia sombar tum kedam kerang barla por stami kisung hektik ason si nang man lo peni pena son si hilig ason sini tumge chat habru pason boron si dolo labangso dolong pen ajoi nei labangso dolong bu thake nilitum non pen kongres a sarkar du tame apus pus pli ac inton koglo la pen nono banke ake hai kar benglong cm Tuliram Sar si 2017 aningkan lamangso adolong ingpukang lo labangso kangpu du tame nilitum dak my brick purep terang arong aratum ongdung at pen sarphan archu don lo la pening thepik lo labangso adolong ke none boy make tangwek po pusi sitami pinian tame nonika thom pengde sitami second installment onta engineer han pulo te tangka non anta pini nang dulela pupu amasi non ke nikan thoman ke second installment ke nili tumda matha nang koklo hai ko people ke gilo de di to batai lo kada mai brik khurep terang arong pen cenglok mai brik kang ke du la pen ara tu la pen ne so adilong ke tang tip ajo theng lang idam ta bar khapor pote nili tu lang kang lum ekdom ning hap basong si dilo laso dilong phan bangke patang wek tu pusi nilihin peta chuning ridun News Desk Report Kat News হামৰেন চহৰৰ পৰা নাতিদূৰত অৱস্থিত ৰংমাণ্ড লাংচুন গাঁও সচেং পৰিষদ সমষ্টিৰ অন্তৰ্গত অতি পুৰণি এই কেইখন গাঁৱত নাই ভাল পথ নাই বিজুলী ব্যৱস্থা আৰু নাই ভাল খোৱা পানীৰ ব্যৱস্থা অঞ্চলটোৰ ৰাইজে প্ৰাচীন ব্যৱস্থাৰে প্ৰকৃতিৰ বুকুৰ পৰা পানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে আজিও চহৰৰ কাষত যদিও চহৰৰ জীৱন ধাৰাৰ পৰা যথেষ্ট দূৰত নাই 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 কেৱল নাই হয় কি নাই বুলি প্ৰশ্ন সুধিলেই এই অঞ্চলত বহুতো দিশৰ উত্তৰ হ'ব নাই বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বঁটা স্পৰ্শ নকৰা এই ৰংমাণ্ড আৰু লাংচুনৰ সামগ্ৰিক অৱস্থা ভুল হ'বলৈ শনিবাৰে উপস্থিত হৈছিলগৈ কেএছএ হামৰেন আঞ্চলিক কমিটিৰ ছাত্ৰ নেতাসকল দুদিনমান ধৰি হোৱা কেইবাজাক বৰষুণৰ বাবে বোকা মাটিৰে অতি পিছল পথ তৎসত্ত্বেও অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশা ভুলোৱাৰ নিমিত্তে সকলো বিধি পথালি পৰিহাৰ কৰি অঞ্চলটোৰ ৰাইজৰ কাষত উপস্থিত হোৱাৰ লগতে দীঘলীয়া লকডাউনৰ বাবে উদ্ভৱ হোৱা দুখজনক পৰিস্থিতিক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহে কিছু সাহায্য সামগ্ৰী টোপোলা উল্লেখযোগ্য যে অঞ্চলটোলৈ যাবলৈ এখনি ভাল পথ খোৱা পানীৰ ব্যৱস্থা আৰু বিজুলীৰ ব্যৱস্থা দিবলৈ কাৰ্বি সাহিত্য পৰিষদক অনুৰোধ কৰাৰ কথা ছাত্ৰ নেতৃত্বই সংবাদ মাধ্যমক জনায় হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ দেশজুৰি কৰোনা ভাইৰাছৰ বিপক্ষে দেশৰ চৰকাৰৰ যি যুঁজ সেই যুঁজত সমগ্ৰ পশ্চিম কাৰ্বি আংলঙতো ৰাইজে যোৱা 25 মাৰ্চৰ পৰা প্ৰথম দ্বিতীয় আৰু সম্প্ৰতি তৃতীয় লকডাউনত পূৰ্ণ সহযোগ আগবঢ়াই আহিছে দীৰ্ঘদিনীয়া এই লকডাউনৰ ঘৰতে নিজকে আবদ্ধ ৰাখিব লগা হোৱা ফলত বহু উপাৰ্জন শূন্য দুখীয়া ৰাইজ এমুঠি অন্নৰ বাবে হাহাকাৰ অৱস্থা হৈছে তেনে পৰিস্থিতিত চৰকাৰৰ লগতে জিলাখনৰ বহু সামাজিক দল সংগঠন তথা হৃদয়বান ব্যক্তিসকলে বিভিন্ন সময়ত আগবঢ়াই আহিছে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী জিলাখনৰ ৰংখাং পৰিষদ সমষ্টিৰ অন্তৰ্গত এক মানৱ দৰ্দী অনুষ্ঠান জালজুৰি ব্যাপ্তিষ্ট গীৰ্জা তৰফৰ পৰা সংকটকালত আগবাঢ়ি আহি থিয় দিলে আৰ্তজনৰ কাষত
বিশ্ব মাতৃ দিৱসৰ সৈতে সংগতি ৰাখি জালজুৰি গীৰ্জাৰ মণ্ডলীৰ হৃদয়বান লোকে দুখীয়া লোকসকলক চাউল মিঠাতেল দালি নিমখ আলু আদি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰি অভাৱ অনাটনৰ সময়ত কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিলে উল্লেখযোগ্য যে খাদ্য সামগ্ৰী বিতৰণৰ পূৰ্বে বিশ্ব শান্তিৰ বাবে যীশুক প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাৰ কাৰ্যসূচীৰ পিছতে লকডাউনৰ নীতি নিয়ম মানি সামাজিক দূৰত্ব অটুট ৰখাৰ লগতে দুখীয়া লোকসকলে মুখত মাস্ক লগাই খাদ্য সামগ্ৰীৰ টোপোলা গ্ৰহণ কৰে উল্লেখযোগ্য যে ঠিক এইদৰে পৰৱৰ্তী সময়ত লাংপুই মণ্ডলীতো খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ব এইদৰে জানিব দিয়ে জালজুৰি মণ্ডলীয়ে Kidugalak arat arasansi plengset penajok kang cirklang ipen arji dingklui pen abang so lockdown non itu melong arasansi dolo apen ke itu memondoli pen jok stemi non abang so porhut la itu pini ke tek kiri tumpen mate du mucot rimcot tumpen apen khida du tumpen stemi pini abang so distribution penajok apen mondoli arat so cingong penajok pini itu abang so mondoli pen la ka patik tang hormutum ciron longji asa prang itu arnam penangji kon ma itu labang so kisung pendami itu pini labang so akejok kelong apot anam phan ruponang ji lo nang deng pi thokser ke bai si along ka to son dak si nang tumadung bang suri bang pharu kiche bang ar pum le do sida me nang tum phiri nang ne phang ke kroi tum phanan phan ke ni pajok ji la hasro pe ni tum phan eke chak pon labang so teng do asi tum hasro pe na jok le ning ju pathenang anam phan ron nang nona por labang so labang so rele ba hormoi tum chiron che baglong ji Ciron pun pe frang itu angdi siarna mardom penle tu manam phanru pon penle tu cebak ciron pon lang বঠাত লাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত একালৰ সন্ত্ৰাসবাদত বিশ্বাসী কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ চমুকৈ KPLT প্ৰশংসনীয় সমাজ সেৱা ডিফু মাঞ্জাৰ পথৰ 5 কিলো সমীপত অতিশয় দুৰৱস্থা হোৱাৰ বাবে যাতায়াতত সকলো সময়তে থাকে অনাকাংক্ষিত পথ দুৰ্ঘটনাৰ আশংকা সৰুবৰ বাহনৰ সকলো যাত্ৰা হাতত জিয়াতলৈ কৰিবলগীয়া হয় যাতায়াত কাৰ্বি আংলং জিলাৰ প্ৰধান সদৰ চহৰ ডিফুলৈ প্ৰৱেশ কৰিবলৈ একমাত্ৰ পথটি হৈছে ডিফু মাঞ্জা পথ সিমপ্লেক্স কোম্পানীৰ দ্বাৰা নিৰ্মিত পথ এবছৰ নহওঁতেই যাতায়াতৰ একেবাৰে অনুপযোগী হৈ পৰে
সকলো সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাৰ আশংকা থকা পথটি শুক্ৰবাৰে মেৰামতিৰ কামত অৱতীৰ্ণ হয় একালৰ সন্ত্ৰাসবাদত বিশ্বাসী KPLT কৰ্মকৰ্তাসকলে হয় সমাজৰ স্বাৰ্থৰ বাবে যদি এই যুৱকসকলে নিজৰ জীৱন বিপদাপন্ন কৰি অস্ত তুলিব পাৰে তেন্তে একেখন সমাজৰ হিতৰ স্বাৰ্থত হাতে হাতে কোদাল তুলি পথ মেৰামতিৰ কামত অৱতীৰ্ণ হ'ব পাৰে এইসকল যুৱক পথটি মেৰামতিৰ বাবে চৰকাৰে নাম নোলোৱা পথটি বিগত 2 বছৰত অসংখ্য খাল ডুঙেৰে সৃষ্টি হ'ল খাল ডুং মাটিৰে পুৰাই যাতায়াতৰ বাবে যাত্ৰীক কিছু সকাহ দিয়াৰ প্ৰয়াস এইসকল যুৱকৰ দুচকীয়া তিনিচকীয়া তথা চাৰিচকীয়া সৰু বৰ বাহনৰ পৰা বিয়াগুম 10 চকাযুক্ত ট্ৰাক অতিৰিক্ত ওজন কঢ়িওৱা ট্ৰাকৰ পৰা যাত্ৰীবাহী বাছ আদি কৰি সকলো বাহনৰ যাতায়াত কৰা এই পথ অতিমাত্ৰাই ব্যস্ত কিন্তু পথ এই দুৰৱস্থাৰ বাবে হাতত জিয়াটোলৈ কৰিব লাগে যাতায়াত উল্লেখযোগ্য যে সমগ্ৰ জাতিৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে আগবঢ়োৱা এই সমাজ সেৱা দেখি আনন্দিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেওঁ নিজৰ সমষ্টিৰ পৰা ডিফুলৈ অহাৰ পথত এইসকলক লগ পাই চাহ তাহ খাবলৈ বুলি আগবঢ়ালে তেওঁলোকৰ সমাজ সেৱাৰ পুৰস্কাৰ হিচাপে নগদ 10,000 টকা সকলোৱে এইদৰে সমাজ নিৰ্মাণৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত সেৱা বা শ্ৰম আগবঢ়ালে সমাজ উন্নতিৰ পথত আগবাঢ়িবই তেওঁলোকৰ এই প্ৰশংসনীয় কাৰ্যৰ শলাগ লৈ ডিফুবাসী ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগতে দেশ তথা অসমখনো মহামাৰী কৰোনাৰ গ্ৰাসত দিনে দিনে অভাৱনীয় হাৰত কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰ আতংকত বৰ্তমান গাহৰি পালকসকল আফ্ৰিকান সোয়াইন ফিভাৰ ভেকচিন বা টিকা এতিয়ালৈকে আৱিষ্কাৰ নোহোৱাত একমাত্ৰ সজাগ আৰু সতৰ্কতাহে বচাব পোহনীয়া গাহৰিক আৰু ইয়াৰ বাবে কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ লগতে পৰিষদৰ বিভাগীয় EM তৰেন্দ্ৰ ব্ৰহ্মক কিছু তৎপৰ হোৱা পৰিলক্ষিত হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ সন্দৰ্ভত সজাগতা প্ৰদানৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মই সম্প্ৰতি ব্যস্ত হৈ পৰিছে সমষ্টিয়ে গাহৰি পালকসকলক লৈ সজাগতামূলক সভা অনুষ্ঠিত কৰা দেশত অব্যাহত লকডাউনৰ বাবে সম্পূৰ্ণ লকডাউনৰ নীতি নিয়ম পালন কৰি সামাজিক ব্যৱধান অটুট ৰাখি নীলিপ পৰিষদ সমষ্টিত দেওবাৰে অনুষ্ঠিত কৰে এই সভা সোয়াইন ফিভাৰৰ পৰা নিজৰ পোহনীয়া গাহৰিক ৰক্ষা কৰিবলৈ কিছুমান চৰকাৰী নীতি নিৰ্দেশনা তথা সাৱধানতা অৱলম্বনৰ প্ৰয়োজন আছে গাহৰি পালকসকলৰ এই সমূহ নিয়ম নীতি অনুসৰণ কৰি গাহৰি পালকসকলে নিজৰ পোহনীয়া গাহৰি পৰিচৰ্যা কৰাৰ পৰামৰ্শ আগবঢ়ায় EM ব্ৰহ্ম আৰু নীলিপ পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি পবিত্ৰ ৰংপিয়ে আৰু এই সমূহ কাৰ্যৰ তদাৰক তথা পৰামৰ্শৰ বাবে কাৰ্যবাহী সদস্য ব্ৰহ্ম আৰু জনপ্ৰতিনিধি পবিত্ৰ ৰংপিয়ে স্থানীয় চৰকাৰী গাঁওবুঢ়াক দায়িত্ব দিয়ে মংগলিনী ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ